Hello, hello. It কি হৈছে? Okay, 14 people are live. Okay, 20 পিন্ধিলো নেকি জবৰ? না আগে কথা কি ক'লা? Okay, she's my sister. ডাঙৰ বা। এয়া ৰিয়ান কাশ্যপ সকলোৱে চিনি পায়। খুব ভাল মেকআপ আৰ্টিষ্ট। So guys, আজি বহু লাইভ মেবি লাষ্ট সেই নিউ ইয়াৰ পিছত আজি লাইভ আহিছোঁ এণ্ড আজি খুব স্পেচিয়েল ডে মোৰ কাৰণে খুব মন গ'ল আপোনাৰ লগত কথা কিছুমান শ্বেয়াৰ কৰিবলৈ খুব মন গ'ল আজি মোমেণ্টটো আপোনাৰ লগত আজি শ্বেয়াৰ কৰিবলৈ খুব মন গ'ল আজি মোৰ যিখিনি হেপিনেছ আপোনালোক আগত প্ৰকাশ কৰিবলৈ আৰু আজি যেহেতু সকলোৱে গম পায় অহা ইংৰাজী মাৰ্চৰ 1 তাৰিখে মোৰ বিয়াৰ শুভদিন ধাৰ্য কৰা হৈছে আৰু যেহেতু তাৰ আমাৰ যিবোৰ কাৰ্যসূচী সেইবোৰ 26 তাৰিখৰ পৰা আৰম্ভ হ'ব যেহেতু আমাৰ বিয়াখন নাৰায়ণ পূজাৰ পৰা আৰম্ভ হ'বগৈ চ' তাৰ আগত মই এই ফূৰ্তিটো অকণমান ব্যতিক্ৰমভাৱে অকণমান বেলেগ ধৰণে উপভোগ কৰিছোঁ মোৰ ফ্ৰেণ্ডছৰ লগত বাৰু ফটো ছেশ্যন চলি থাকিব আজি মোৰ ফ্ৰেণ্ডছৰ লগত এটা সৰুকৈ গেট টুগেডাৰ এটা আছে বহুত বছৰৰ পিছত বহুত মাহৰ পিছত ফ্ৰেণ্ডছবোৰক লগ পাইছোঁ সাধাৰণতে তেওঁলোকক সময় দিয়া নহয় আৰু আজি খুব মন গ'ল তেখেতৰ লগত আজি বিয়াৰ যিটো মানে কি আৰু ক'ব নোৱাৰা এটা অনুভৱ তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ এক বেলেগ ধৰণে এটা সৰু গেট টুগেডাৰ আজি ক'বলৈ গ'লে বেচেলাৰ পাৰ্টি বুলি কয় বাট মোৰ কাৰণে এটা সৰু গেট টুগেডাৰ আমি সকলোৱে সৰু পাৰ্টি এটা ৰাখিছোঁ এণ্ড সকলোৱে খুব আহি আছে বাহিৰত চব ৰখি আছে আমাৰ ইভিনিঙৰ পৰা পাৰ্টি ষ্টাৰ্ট হৈছে এণ্ড মই খুব এনজয় কৰিছোঁ খুব হাঁহিছোঁ চবেই কয় বেচেলাৰ পাৰ্টিত হেনো কয় ঠিকছে ফূৰ্তি কৰি ল'ব লাগে পিছত বা হাঁহে বা কান্দে এইটো মিছা কথা যেতিয়া বিয়া হয় তেতিয়া মোৰ মতে মানে আৰু বেছি ধুনীয়া আটক ধুনীয়া হৈ পৰে আপুনি ভালকৈ কামত কনচেনট্ৰেট কৰিব পাৰে ভালকৈ এজন জীৱনসংগী পায় আপুনি জীয়াই থাকিবলৈ এটা শক্তি পায় চ' সেই বস্তুটোৰ উপভোগ কৰা হয় সেই পাৰ্টিটোত মই বিশ্বাস নকৰোঁ যে এইটো বেচেলাৰ পাৰ্টিত লাষ্ট কিবা এটা এনজয় কৰা হয় মোৰ মতে মানে সদায় এনজয় কৰিব লাগে আৰু আজি খুব নাছিলোঁ দেই সেইকাৰণে ঘামিছোঁ বাহিৰত হুলস্থুল অকণমান হৈ আছে চ' লাইভটো অকণমান ইয়াৰ পৰা মই ৰুমৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু 228 পিপল আৰ লাইভ থেংক ইউ ফৰ ৱাচিং থেংক ইউ যিসকলে উইচ কৰি আছে লাইভ আৰু মই চবকে চিনাকি কৰি দিম মোৰ লগত কোন কোন আছে একচুৱেলি খুব কম মানুহ খুব কম ফ্ৰেণ্ডছ মোৰ লগত আছে মই মানে ফ্ৰেণ্ডছ বহুত বাট মোৰ যিবোৰ হাৰ্টৰ ক্ল'জ মানে যিবোৰ মোৰ মনৰ পৰা একদম কাষৰ মানুহবোৰ আজি মই তেওঁলোকক মোৰ আজি মুহূৰ্তটোত মই বিচাৰিছোঁ মোৰ এই হেপিনেছটো মই তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ তেওঁলোকৰ লগত নাচ গান খাই মিলি ফুৰি মানে একদম নিজকে পাহৰি পেলাইছোঁ আৰু চ' ভাল লাগিছে তেখেতৰ খুব কম মানুহ কিন্তু মোৰ একদম মোৰ মনৰ ক্ল'জ মোৰ কাষত বৰ্তমান বহি আছে ৰিয়ান দাকটো বাৰু চিনাকি কৰাই দিলোঁ ইফালে আছে ৰিংকু দা বুলি কওঁ কিন্তু মানে বহুত কথা আমি ফ্ৰেণ্ডছ হিচাপে শ্বেয়াৰ কৰোঁ নহয় জানো আৰু স্পেচিয়েলি তেখেতে মানে বিয়াৰ ক্ষেত্ৰত মোক সহায় কৰিছে শুৱালকুছিত মই ইনফেক্ট 4-3বাৰ গৈছোঁ দেই কাপোৰৰ ক্ষেত্ৰত তেখেতে মানে এদিন মানে মোৰ ফেমিলি মেম্বাৰ্ছ মানে ফেমিলি কৈ লাষ্টত মানে কৈছে মই নাযাওঁ আৰু শুৱালকুছি তই গৈ থাক মানে সদায় ডিজাইন চেঞ্জ হয় কিবা ডিজাইনৰ কাপোৰৰ কাৰণে চাব লগা হয় চ' লাষ্টত মই ৰিংকু দাক ক'লোঁ যে মোৰ লগত গৈ দিয়াগে মানে মই 3 দিন গৈ পেলাই লাষ্টত মোৰ ৰিচেপশ্যন কাপোৰবোৰ চিলেক্ট হোৱা নাছিলে ফাইনেলি যেতিয়া মই ৰিংকু দাক লৈ গৈছোঁ সেইদিনাখনহে মোৰ ৰিচেপশ্যন কাপোৰযোৰ চিলেক্ট হৈছে আৰু লগত ৰিয়ান দাও গৈছিলে এই দুজনে গৈ মানে মাহঁত গৈছিলে মাহঁতৰ লগত কাপোৰ চিলেক্ট নহ'ল কিন্তু ৰিংকু দা আৰু ৰিয়ান দাৰ লগত গৈ পেলাই ফাইনেলি মোৰ কাপোৰ ভাল কম্বিনেশ্যন আৰু খুব ভাল লাগিছে প্ৰিয়ম পল্লৱীৰ বিবাহখনক